Chia Loma. Gaurav Gogoi Chia Loma. Gaurav Gogoi Murdabad. Gaurav Gogoi Murdabad. Gaurav Gogoi Hoshiar. Gaurav Gogoi Hoshiar. बोला है Anti-tribal Gaurav Gogoi, go back! Go back! Tribal women, long live! Long live! Long live! Tribal Appaman, Nasolibo! 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 Gaurav Gogoi, go back! Go back! Go back! পার্লিয়ামেন্টত আর্টিকল 244 এই বিষয়ত উত্থাপন কৰিছিল। সেই সময়ত যদি আমাৰ কাৰ্বি আংলঙৰ ট্ৰাইবেল জনজাতিৰ ওপৰত যদি আপুনি সমৰ্থন আছে বা আপুনি আমাৰ স্বাৰ্থত আমাৰ কাৰ্বি আংলঙৰ স্বাৰ্থ পূৰণ কৰিবলৈ বিচাৰে তেতিয়াহ'লে তাত আপুনি উপদলপতি হিচাপে আপুনি কিয় সমৰ্থন নকৰিলে? আপুনি ওলোটা আপোনাৰ পৰা আৰম্ভ কৰি আপোনাৰ সকলো সাংসদে চিঞৰ বাখৰ কৰিছে। চিঞৰ বাখৰ কৰি পেলাই আমাৰ সাংসদ অমৰ সিং দেৱে যিটো উত্থাপন কৰিছিলে আৰ্টিকল 244 বিষয়ত ভালকৈ তেওঁ উত্থাপনে কৰিব দিয়া নাছিলে। আপোনালোকে কি সেইটো আপোনালোকে নিজকে কি বুলি ভাবিছে? আৰু আপুনি নিজকে কয় ময়ে সংসদৰ সকলোতকৈ সাংসদ, ময়ে মাত মাতোঁ। তেনেহ'লে আপুনি আমাৰ কাৰ্বি আংলঙৰ স্বাৰ্থ কিয় পূৰণ নকৰিলে? আমাৰ আৰ্টিকল 244 হৈছে কাৰ্বি আংলঙৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণেতো একমাত্ৰ আছে আৰ্টিকল 244। কিয় সমৰ্থন নকৰিলে? আপোনালোকে কিয় সমৰ্থন নকৰিলে? সমৰ্থন কিয় নিদিলে? আপুনি লাজ কৰিব লাগিছিলে। আপুনি এটা ৰাজহুৱাভাৱে আপুনি পাকিস্তানৰ এজেণ্ট বুলি নহয় বুলি আপুনি প্ৰকাশ কৰক। কিয় প্ৰকাশ কৰিব নোৱাৰিলে? কিয় ভয় পাইছে? কাখন লাইভ কৰক, গাurav Gogoi আমেৰিকা অট্টালিকাখন লাইভ কৰক। গাurav Gogoi মুৰ্দাবাদ, গাurav Gogoi মুৰ্দাবাদ। ইপিজি বান কৰাৰ কাৰণটো আমি ইউনাইটেড ইভেন্ট ফৰাম অফ কাৰ্বি আংলং তৰফৰ পৰা আজি যিহেতু প্ৰতিবাদী কাৰ্যসূচী লোৱাটো যিহেতু গাurav Gogoi কাৰ্বি আংলঙৰ বিষয়ত যেনেকৈ মন্তব্য দাঙি ধৰিছে তাৰ বাবে আমি এই প্ৰতিবাদীটো আমি চলি থাকিব। প্ৰতিবাদী কাৰ্যসূচী লৈ চলিও থাকিব আৰু তেওঁ ভৱিষ্যতলৈকে যাতে আমাৰ কাৰ্বিসকলৰ মাজত আহি কাৰ্বি আংলঙৰ বিষয়ত কথা ক'বলৈ কিছুমান মন্তব্য দাঙি ধৰিবলৈ 20 বাৰমান তেওঁ ভাবি চিন্তি কৰি পেলাই মন্তব্য দাঙি ধৰিবলগীয়া হ'ব। সেইকাৰণে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ, ভিজি বাৰ্ণিং কৰিছোঁ। গতিকে ভৱিষ্যতত আমাৰ অন্য অত্যাচাৰ আমি নামানো, গ্ৰহণযোগ্য নহয়। তাৰ বাবে আমি এই সভাখনৰ পৰা আমি বিচাৰ দিছোঁ, গৰিহণা দিছোঁ। গতিকে আপুনি নিজৰ অট্টালিকাখন আগত লাইভ কৰক, আপোনাৰ নিজৰ ডাঙৰ অট্টালিকাখন লাইভ কৰক। 5 ষ্টাৰ সমান
ফাইভ ষ্টাৰৰ নিচিনা নিৰ্মাণ কৰা অট্টালিকাখন আগত লাভ কৰক। তাৰপিছত ৰকিবুল হুছেইন ডাঙৰীয়া ঘৰৰ পৰা নিৰ্মাণ কৰা অট্টালিকাখন আগত লাভ কৰক। তাৰপিছতে আমাৰ কাৰ্বি আংলঙত আহি আমাৰ দুখীয়া দৰিদ্ৰ ৰাইজে আমি নিজৰ কষ্টৰে আমি ঘৰখন সজাইছোঁ, সেই ঘৰখনৰ বাবে আপুনি লাভ কৰিবলৈ ইয়াত আহিব। আপোনাক ধিক্কাৰ দিছোঁ, অৰিহণা দিছোঁ, যাতে যেন আমাৰ কাৰ্বি আংলঙৰ শান্তি উন্নতি প্ৰগতিৰ পথত বাধা প্ৰদান নকৰিব। আমি বৰ্তমান 15 বছৰ 10 বছৰ ধৰি কাৰ্বি আংলঙত শান্তিৰে প্ৰগতিৰে উন্নতিৰে আমি বসবাস কৰিব পাইছোঁ। কিয়নো 15 বছৰ আগত আপোনাৰ নিজৰ পিতৃ মুখ্যমন্ত্ৰী আছিলে, সেই সময়ত আপুনি কাৰ্বি আংলঙত আপোনাৰ দেউতা আপোনাৰ পিতৃ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে নেকি? অহা নাই। আপোনালোকে ক'ত আহিব? অহাটো দূৰৰ কথা, জাতি জনগোষ্ঠীৰ ওপৰত সংঘাত চলাইছে। আপোনালোকে আমাৰ শত্ৰুহে বিচাৰিছে, ইয়াত কাৰ্বিসকলৰ শত্ৰু জন্মাইছে। গতিকে আপোনালোকক ধিক্কাৰ দিছোঁ। আপুনি আপোনাৰ অখিল গগৈ ডাঙৰীয়া যেতিয়া সংবাদ মাধ্যমৰ যোগে প্ৰেছ মিট দিছিলে, তেতিয়া আপোনাক কৈছিলে ISI এজেণ্ট